আচলতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া লগতে লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই এই উচ্ছেদ সম্পৰ্কে তেখেতসকলে যিখিনি কথা ব্যক্ত কৰিছে ইউপিপিএল চৰকাৰ তথা প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ থকালৈকে বিটিচিত কোনো ধৰণৰ উচ্ছেদ নচলে। তো দলৰ হাইকমাণ্ড দলৰ মন্ত্ৰী এজনে কোৱাৰ পিছত ইয়াত আৰু কিবা ক'ব লগা আছে বুলি মই নাভাবো। কিন্তু সংখ্যালঘু অধ্যুষিত অঞ্চলত এছাম বিপিএফ দলৰ নেতাই তথা কিছু সামাজিক নেতাই ৰাজনৈতিক উদ্দেশ্যত তেখেতসকলে বৰ্তমান দেখা পাইছে যে ৰাইজৰ মাজত যাব লগা তেনেকুৱা ধৰণৰ কোনো পৰিৱেশ নাই আৰু তেনেকুৱা ধৰণৰ কোনো ভাল ইছ্যুও নাই। গতিকে এটা পন্থাই অৱলম্বন তেখেতসকলে কৰি আছে, ৰাইজৰ মাজত এটা বিভ্ৰান্তিকৰ সৃষ্টি কৰিব বিচাৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়াই পুনৰবাৰ চৰকাৰত আহিলে সংখ্যালঘু অধ্যুষিত অঞ্চলত উচ্ছেদ হ'ব বুলি যি অপপ্ৰচাৰ চলাইছে, ইয়াত অকল গৰিহণাই নহয়, বিশেষকৈ ধনশিৰি সমষ্টিৰ কথাই কওক, মোনাই চেৰভাং কওক, পাঁচনৈ চেৰভাঙেই কওক বা এছটি সমষ্টিবিলাকত যিসকল সমষ্টিত মাইনৰিটি মানুহ আছে বা সংখ্যালঘু অধ্যুষিত অঞ্চল, গোমা সমষ্টি, ফকিৰাগ্ৰাম, মথনগুৰি, থুৰিবাৰী, শ্ৰীৰামপুৰ, চৰাইবিল, জমদুৱাৰ, যিসকল সমষ্টিত সংখ্যালঘু অধ্যুষিত বিশেষকৈ অঞ্চল, বিপিএফ দলৰ কেইজনমান দালাল আৰু সামাজিকভাৱে দায়িত্ব লোৱা বিপিএফ দলৰ এজেণ্ট এখেতসকলে ৰাইজৰ মাজত এটা ভুৱা প্ৰচাৰ চলাইছে। প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ পুনৰবাৰ আহিলে উচ্ছেদ হ'ব। আচলতে এই কথাটো গ্ৰহণযোগ্য নহয়, যিহেতু দলৰ হাইকমাণ্ড দলৰ মুৰব্বীয়ে কৈছে প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ থকালৈকে বিটিচিত এক লেচা মাটিও ক'ৰবাত উচ্ছেদ নহয়। আৰু সংখ্যালঘু মানুহখিনিক মই অনুৰোধ জনাম যে তেখেতসকলৰ কথাৰ ভিত্তিত তেখেতসকলে যিখিনি কথা কৈছে এই কথাখিনি খুব প্ৰশংসনীয় আৰু আদৰণীয়। ইয়াত আমাৰ সমাজবিলাকত এনেকুৱা প্ৰব্লেম ক্ৰিয়েট কৰিব নালাগে যাতে এটা অশান্তি পৰিৱেশ সৃষ্টি হয়। এক কথাত ক'ব গ'লে 2020 চনৰ যিটো নিৰ্বাচন আছিল, এই নিৰ্বাচনত আমাৰ জাতীয় সংগঠনৰ কিছু লিডাৰে বা বিপিএফ দলৰ একাংশ দালাল ৰূপী নেতাই সমাজৰ মাজত মাইনৰিটি মানুহৰ মাজত এটা ভুল প্ৰচাৰ চলাইছিলে যে 7.2, 7.1 দফাৰ জৰিয়তে যি বিটিআৰ ৰেকৰ্ডৰ দুটা দফা, এই দফাৰ জৰিয়তে মাইনৰিটি মানুহখিনিক ইউপিপিএল চৰকাৰ আহিলে উচ্ছেদ কৰিব। 5টা বছৰ হৈ গ'ল, বিটিচিত শান্তিৰ এটা পৰিৱেশ সৃষ্টি হৈছে, এঘৰ মানুহ বেঘৰ হ'ব লগা হোৱা নাই, মাইনৰিটি মানুহখিনি অশান্তি পৰিৱেশ ভোগ কৰিব লগা হোৱা নাই, শ্ৰীৰামপুৰৰ পৰা মাজবাটলৈকে মানুহখিনি শান্তিৰ এটা পৰিৱেশ পাইছে, শান্তিত বসবাস কৰিব পাৰিছে। গতিকে আমাৰ মানুহখিনিক মই বিশেষকৈ অনুৰোধ জনাইছো যাতে কিছুমান এইসকল দালালৰ পৰা এইসকল লিডাৰৰ পৰা অকণমান বাছি চলে, কাৰণ এইসকল লিডাৰে কেতিয়াও নিবিচাৰে সমাজৰ পৰিৱেশটো ভাল পৰিৱেশ হৈ থাকক। ভাল পৰিৱেশ হৈ থাকিলে ৰাজনৈতিক যিটো অভিসন্ধি, ৰাজনৈতিক যিটো ইছ্যু, পলিটিকেল এজেণ্ডা তেওঁলোকৰ নচলে, যাৰ কাৰণে সমাজত এটা বিভ্ৰান্তকৰ পৰিৱেশ সৃষ্টি কৰাত উঠি পৰি লাগিছে। গতিকে এইবেলিও 2025 যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনতো আপোনালোকে লক্ষ্য কৰিব, সংবাদ মাধ্যম যিহেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, আপোনালোকৰ সামাজিক দায়বদ্ধতা আছে, সমাজৰ প্ৰতি দায়িত্ব কৰ্তব্য আছে। গতিকে আপোনালোককো মই অনুৰোধ জনাইছো যাতে এইসকল লিডাৰে, এইসকল ব্যক্তি, এইসকল দালালে সমাজত পৰিৱেশটো বিনষ্ট কৰিব নোৱাৰে। মই 2 দিনৰ পৰা ধনশিৰি সমষ্টিত, বিশেষকৈ নোনাই চেৰভাং সমষ্টিত দেখি আছো একাংশ ৰাজনৈতিক দলৰ লিডাৰে প্ৰায়বিলাক আমাৰ মানুহৰ ঘৰে ঘৰে গৈ ওদালগুৰি জিলা উপায়ুক্তৰ নাম লৈ, মোৰ তাত এভিডেন্স আছে যে জিলা উপায়ুক্তৰ কাৰ্যালয়ত হেনো উচ্ছেদৰ গোটেই তথ্য আছে। কি তথ্যৰ ভিত্তিত জিলা উপায়ুক্তৰ নাম ল'বলৈ সাহস পালে মই আচলতে আচৰিত হৈছো। কাৰণ
ওদালগুৰি জিলা প্ৰশাসন, ওদালগুৰি জিলা আয়ুক্ত এনেকুৱা এজন ব্যক্তি, যি ব্যক্তি ওদালগুৰি জিলাৰ প্ৰত্যেকটো চুকে কোণে দৃষ্টিগোচৰ কৰি ৰাখিছে আৰু ইমান ধুনীয়া এটা চৰকাৰৰ সহযোগত পৰিৱেশ দিব পাৰিছে, ভাল পৰিৱেশত আমি বসবাস কৰিব পাৰিছো। গতিকে প্ৰশাসনৰ নাম লৈ, কোনোবাই এডমিনিষ্ট্ৰেশ্যনৰ নাম লৈ যদি সমাজত অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, আচলতে সেইসকল নেতাক মই সকিয়নি দিছো, নেক্সট বাৰ যদি কোনোবাই জিলা উপায়ুক্তৰ নাম লয় বা জিলা প্ৰশাসনৰ নাম লৈ ৰাইজৰ মাজত ভুল মেছেজ এটা দিব বিচাৰে, এইসকল ব্যক্তিৰ ওপৰত কিন্তু আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আৰু এইসকল ব্যক্তিয়ে অকণমান সাৱধান অৱলম্বন কৰাটো ভাল, কাৰণ বৰ্তমান ডিজিটেল যুগ। ওদালগুৰি জিলা প্ৰশাসন, ওদালগুৰি জিলা আয়ুক্তই তেখেতসকলে কিন্তু যেনেকৈ অনুবীক্ষণ যন্ত্ৰত চাব পাৰি তেনেকুৱা এটা দৃষ্টিগোচৰ ৰাখিছে জিলাৰ প্ৰত্যেকটো চুকে কোণে। গতিকে প্ৰত্যেকজন লিডাৰ সাৱধান, ৰাইজক ভুল মেছেজ যাতে নিদিয়ে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ থকালৈকে বিআৰ ফেৰেংগা, ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া এই ডিপাৰ্টমেণ্টৰ মন্ত্ৰী বা BTCৰ UPPLৰ নেতা থকালৈকে BTCত এক লেচা মাটি উচ্ছেদ নহয়। এইটো অকল আমাৰ কথা নহয়, দলৰ হাইকমাণ্ডে যিহেতু কৈছে, যিহেতু 5টা বছৰে এজন মানুহ কোনো অশান্তিৰ পৰিৱেশ ভুগিব লগা হোৱা নাই। গতিকে মই মাইনৰিটি মানুহখিনিক, সংখ্যালঘু ৰাইজখিনিক মই আবেদন নহয় বিনম্ৰ প্ৰাৰ্থনাই জনাম যে কোনোবা নেতাৰ কথাত ভুল গৈ যাতে এই 2025 যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত যাতে কোনো ধৰণৰ ভুল সিদ্ধান্ত নলয়, আবেগৰ বহিৰ্ভূত নহয়, বিবেকেৰে যাতে পৰিচালিত হয়। নেতাসকলৰ কাম হৈছে সমাজখন ভাল এটা পৰিৱেশ দিয়া। গতিকে সেই পৰিৱেশৰ পৰা আঁতৰি গৈ মানুহখিনিক যদি বিপথে পৰিচালিত কৰিব বিচাৰে, সেই নেতাসকলক কিন্তু কোনো পধ্যেই এৰি দিয়া নহ'ব। BTR প্ৰশাসন হস্তম হৈ আছে আৰু এই বড়ো ডাঙৰীয়া চৰকাৰ থকালৈকে বিআৰ ফেৰেংগা, ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া এই ডিপাৰ্টমেণ্টৰ মন্ত্ৰী বা BTCৰ UPPLৰ নেতা থকালৈকে BTCত এক লেচা মাটি উচ্ছেদ নহয়। এইটো অকল আমাৰ কথা নহয়, দলৰ হাইকমাণ্ডে যিহেতু কৈছে, যিহেতু 5টা বছৰে এজন মানুহ কোনো অশান্তিৰ পৰিৱেশ ভুগিব লগা হোৱা নাই। গতিকে মই মাইনৰিটি মানুহখিনিক, সংখ্যালঘু ৰাইজখিনিক মই আবেদন নহয় বিনম্ৰ প্ৰাৰ্থনাই জনাম যে কোনোবা নেতাৰ কথাত ভুল গৈ যাতে এই 2025 যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত যাতে কোনো ধৰণৰ ভুল সিদ্ধান্ত নলয়, আবেগৰ বহিৰ্ভূত নহয়, বিবেকেৰে যাতে পৰিচালিত হয়। নেতাসকলৰ কাম হৈছে সমাজখন ভাল এটা পৰিৱেশ দিয়া। গতিকে সেই পৰিৱেশৰ পৰা আঁতৰি গৈ মানুহখিনিক যদি বিপথে পৰিচালিত কৰিব বিচাৰে, সেই নেতাসকলক কিন্তু কোনো পধ্যেই এৰি দিয়া নহ'ব। BTR প্ৰশাসন হস্তম হৈ আছে আৰু এই ক্ষেত্ৰত দৃষ্টিগোচৰ কৰিব, দৃষ্টি আকৰ্ষণ কৰিব। কোনো এজন দালালেই হওক বা সেই ছেক্টৰৰ লিডাৰেই হওক বাচি যাব নোৱাৰিব ৰাইজৰ মাজত যদি ভুল প্ৰচাৰ কৰে। গতিকে মই সংখ্যালঘু ৰাইজক শ্ৰীৰামপুৰৰ পৰা মাজবাটলৈকে এটাই আবেদন জনাম যে PGR, VGR, খাছ তৌজি কোনো ধৰণৰ মাটি উচ্ছেদ নহয়। দ্বিতীয় কথাটো হৈছে, কোনোবাই যদি আজি তাৰিখত ক'ব বিচাৰে UPPL চৰকাৰে ভূমি আবণ্টন দিয়া নাই, আচলতে এই কথাটো মই ৰাজহুৱা কৰিব বিচৰা নাই। ইতিমধ্যে বহুত মানুহে, আমাৰ মাইনৰিটি মানুহে ভূমি আবণ্টন পাইছে, তাৰ ভিতৰত ময়ো এজন আছো, তাৰ ভিতৰত আৰু 2-4জন ভাল ভাল ব্যক্তি আছে। গতিকে প্ৰায় ভালে সংখ্যক মানুহে ভূমি আবণ্টন পাইছে আৰু কিছুমান ব্যক্তিয়ে যে ক'ব বিচাৰে যে UPPL দলে ভূমি আবণ্টন দিয়া নাই, মাটিৰ কাম কৰা নাই, আচলতে যিসকল দালাল, যিসকল নেতাই এই কথাবিলাক ৰাইজৰ মাজত ভুল প্ৰচাৰ কৰিব বিচাৰে, সেইসকল নেতাই কোনোবা দিনা সাধাৰণ ব্যক্তি এজনক লগত লৈ মণ্ডল অফিচত আহি পাইছেনে যে আপোনাৰ মাটিটো এপ্লাই কৰি দিওঁ, আপুনি চৰকাৰী কি ক্ৰাইটেৰিয়া আছে, কি চিষ্টেমত ভূমিটো আপুনি আবণ্টন পাব, কোনোবা দিন সহায় কৰি পাইছেনে? মইতো দেখা নাই তেনেকুৱা। গতিকে যদি ৰাইজক সহায় কৰিব নোৱাৰে, তাত ক্ষতি কৰা কোনো প্ৰয়োজন নাই, মিছা অপপ্ৰচাৰ চলাব নালাগে। যিসকল সমাজৰ ভাল ভাল ব্যক্তি আছে তেখেতসকলে এটা উদ্যম ল'ব লাগে। বৰ্তমান যিহেতু BTR চৰকাৰে PGR, VGR খাছ মাটি এলটমেণ্ট দিব বৰ্তমান চলি আছে, অনলাইন এপ্লাই চলি আছে। গতিকে
আমাৰ মানুহখিনিক অনুৰোধ জনাম যে অযথা কৰবাত বজাৰে হোটেলে বহি দলৰ বিহুতগাৰ কথাবিলাক আলোচনা নকৰি আপোনালোকে দলৰ লিডাৰসকলৰ সহযোগ লৈ প্ৰাইমাৰী আছে, আমাৰ ভোট কমিটি আছে, ব্লক কমিটি আছে, তেখেতসকলৰ সহযোগত আপোনালোকে চাৰ্কুল অফিচত আহক। চাৰ্কুল অফিচত আহি এপ্লাই কৰক। ভূমি আবণ্টন বিটিআৰ চৰকাৰে দিয়ে নিদিয়ে, তাৰপিছত যদি কোনো ধৰণৰ অফিচিয়েল কামত আপোনালোকে প্ৰব্লেম পায়, কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হয়, মই দলৰ এজন CWC কৰ্মী হিচাপে, দলৰ এজন কৰ্মী হিচাপে বা আমাৰ ইয়াত সমষ্টিৰ TLCC চেয়াৰমেন ডাঙৰীয়া আছে, আমাৰ ৰতেন্দ্ৰ দৈমাৰী ডাঙৰীয়া আছে, ব্লকৰ সভাপতি, প্ৰত্যেকটো সমষ্টিত যিহেতু এনেকৈ নেতাসকল আছে, তেখেতসকলক লগ কৰি তেখেতসকলে যাতে চাৰ্কুল অফিচত আহি আবেদন কৰে। আবেদন কৰাৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ প্ৰব্লেম পায়, আমি আছো, আমাৰ চৰকাৰ আছে আপোনালোকৰ লগত। 1% ইয়াত ভয় শংকা কৰিব লগা একো নাই। আমাৰ চৰকাৰ থকালৈকে কোনো ধৰণে ইলেকশ্যন নহয়। আৰু সেইসকল নেতাক মই এটা কথাই কৈছো যে বৰ্তমান যিহেতু আপোনালোকৰ কোনো ধৰণৰ কিবা ইছ্যুৱে নাই ৰাইজৰ মাজত যোৱা, এটাই ইছ্যু বিচাৰি পাইছে যে মিছাৰ আশ্ৰয় লৈ মানুহৰ ভোট বিভাজন কৰা যিটো ৰাজনীতি। এটা কথা আমাৰ মানুহখিনি লক্ষ্য কৰাটো দৰকাৰ, ৰাজনৈতিক ক্ষেত্ৰত 2020 বা এইবাৰ যিটো নিৰ্বাচন হ'ব, নিৰ্বাচনৰ পাক মুহূৰ্তত বিভিন্ন ৰাজনৈতিক দল আহি বিভিন্ন ধৰণৰ প্ৰলোভন দিয়া, বিভিন্ন ধৰণৰ মানে আশ্বাস দিয়া, এইবিলাক থাকিবই। কিন্তু নিৰ্বাচন পাৰ হোৱাৰ পিছত যেতিয়া UPPL দলে চৰকাৰ গঠন কৰিব বা অকলে চৰকাৰ গঠন কৰিব, UPPL দলৰে চৰকাৰ থাকিব, সেই সময়ত কিন্তু এই নেতাসকলক আপোনালোকে বিচাৰি নাপাব। গতিকে আমি UPPL দল হিচাপে ৰাইজৰ লগত আছো, থাকিম। সুখৰ ভাগিতো আমি থাকিম, দুখৰ ভাগিতো আমি থাকিম। প্ৰত্যেকটো মুহূৰ্তত ৰাতি 12টা-1টাও যদি কোনোবা মানুহ এজন প্ৰব্লেমত পৰিছে, মইতো ৰুজুগ্ৰা মুছাহাৰী ডাঙৰীয়া আৰু ৰতেন্দ্ৰ দৈমাৰী ডাঙৰীয়াক এনেকুৱাও দেখিছো, ৰাতি 1:30টা বজাতো মোক ফোন দিছে যে আপোনালোকৰ অমুক জাগাত মানুহ অকণমান কিবা প্ৰব্লেমত পৰিছে, আপুনি আহক। তেনেকে ক্ষেত্ৰত এই ৰাতি 1:30-2টা বজাত আহিও মানুহখিনিক যিখিনি পাৰো আমি সহায় কৰিছো। গতিকে আমি ৰাইজৰ লগত থকা এটা ৰাজনৈতিক দল, ৰাইজৰ লগত আছো। আমাৰ বিশ্বাস আৰু আস্থা আমাৰ দলৰ হাইকমাণ্ড প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত আছে। তেখেতে যিহেতু কৈছে মই চৰকাৰত থকালৈকে 1% ইলেকশ্যন নহয়, গতিকে এই মেছেজটো যাতে মিছা অপপ্ৰচাৰ এইবিলাক ৰাইজৰ মাজত কোনোবা দালাল ৰূপী নেতাই লৈ নাযায়, তাৰ কাৰণে মই অনুৰোধ জনাইছো। আৰু দ্বিতীয়বাৰ যদি কোনোবা প্ৰশাসনৰ নাম লৈ বা চৰকাৰৰ নাম লৈ যদি অপপ্ৰচাৰ চলাব বিচাৰে, তেখেতসকলক আইনৰ আওতাত আনি কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মোৰ ফালৰ পৰা মই একদম ক্লিয়াৰ ভাৱে কৈ দিলো।